নহয় যে মহিলাবিলাকক নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া মহিলাবিলাকক টপ প্ৰায়ৰিটি দিয়ে তেখেতে। আজি আপোনালোকক চাওক, বহুত দিনৰ পৰা আন্দোলন কৰি আহিছে মহিলাবিলাক। অল ইণ্ডিয়া মহিলাবিলাকে বহুত দিনৰ বেলেগ বেলেগৰ সংগঠন মহিলা সংগঠনবিলাকে দাবী কৰি আহিছে যে মহিলাবিলাকক 33% ৰিজাৰ্ভেশ্যন দিব লাগে পাৰ্লিমেণ্ট, লোকসভা আৰু ৰাজ্যসভা, আৰু যিকোনো চাকৰি জব চলালে যিকোনো ক্ষেত্ৰ হলেও যে 33% ৰিজাৰ্ভেশ্যন বিলটো পাছ কৰিব লাগে বুলি পাৰ্লিমেণ্ট আৰু লোকসভাত। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে ভাৰতৰ ইতিহাস ৰচনা কৰিছে, পোন প্ৰথমবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যে NDA গভৰ্ণমেণ্টে যে 33% মহিলাবিলাকৰ ৰিজাৰ্ভেশ্যন দিয়া হৈছে, তাৰ কাৰণে আমি সকলোৱে এবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া হাত চুপৰি মাৰিব লাগিব। যেটা আপোনালোকৰ যেটো প্ৰাপ্য অধিকাৰ, সেই প্ৰাপ্য অধিকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আপোনালোকক দিয়া হৈছে। আজি আপোনালোকৰ চাওক, যিমানখিনি আঁচনি, সেই আঁচনিবিলাকৰ খালি মহিলাবিলাকে দি থাকে, আমি পুৰুষ হয় পুৰুষবিলাক কম দিয়ে। আপোনালোকৰ চাওক, আজি যিবিলাকৰ BPL ফেমিলি, বিলো পবিত্ৰ লাইনৰ মানুহ, দুখীয়া দৰিদ্ৰ সীমা ৰেখা পৰিয়ালবিলাকক যিবিলাকৰ আঁচনি, যে ৰেচন কাৰ্ডৰ আঁচনি পুৰুষে নাপায়, মহিলাই পাব। মহিলাই বিনামূলীয়া ৰেচন কাৰ্ড পাব, বিনামূলীয়া চাউল পাব। কংগ্ৰেছৰ শাসনৰ আমলত যে ৰেচন কাৰ্ড থাকিলেও 5 টকা 7 টকা 3 টকা চাউলৰ দাম দিব লাগিব, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে 1 পইচাও দিব নালাগে। এটা পৰিয়ালৰ যদি 5 জন থাকে 35 কেজি মাহত পাব, বিনামূলীয়া পাব। তাৰ লগত আপোনালোকৰ PMAY ঘৰ, সেইটো মহিলাবিলাকে পাব, পুৰুষবিলাক নাপায়, মহিলাবিলাকে পাব। তাৰ লগতে অৰুণোদয় স্কিম, যেটো নেকি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ৰাইজক উপহাৰ দিছে, যে মাহত প্ৰত্যেক মাহত অফিচ নোযোৱাকৈ, কাম নকৰাকৈ 1250 টকা আপোনালোকে পাব। সেই পৰিয়ালবিলাকৰ যিবিলাক দুখীয়া পৰিয়াল, তেওঁলোকৰ কাৰণে 1250 টকা প্ৰত্যেক মাহত পাব। সেইটো অৰুণোদয় স্কিম, সেইটো মহিলাবিলাকে পাব।